যোৱাকালি আমাৰ নমিনেশ্যন হৈ গ'ল। এই নমিনেশ্যনটো এনেকুৱা ভালদৰে হ'ল আৰু এইটো এটা মানে মেছেজ বুলি যিটো কয় বেনো প্ৰমাণ খাবায়। যোৱাকালি যিটো কাছাকাছি 2 লাখ যিটো গেডাৰিং হৈ পেলাই আমাৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰী ডাঙৰীয়াই এইটো নমিনেশ্যন দাখিল কৰিলে। আপোনালোকে চবেই কৈছে কষ্ট কৰিছে, ৰেলী হৈছে, তো ভাগৰো অলপ আছে। যোৱাকালি যিটো বহুত দীঘল ৰেলী কৰিবলগীয়া হৈছে, তো এই নমিনেশ্যনটোৱে বুজাইছে তাত সকলো জাতি জনগোষ্ঠী ধৰ্মৰ ব্যক্তিসকল যোৱাকালি আছে। আৰু যেই নমিনেশ্যনত আমাৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা কেন্দ্ৰীয় বিজেপিৰ সভাপতি জে পি নাড্ডা ডাঙৰীয়া স্বয়ং নিজে আছিল আৰু ৰাজ্যিক বিজেপিৰ কৰ্তা এজিপিৰ আমাৰ দলীয় নেতাসকল সকলোৱে তাত যোৱাকালি আছিল। তো এই কথাটোকে আমি আগত ৰাখি পেলাই তল লেভেলত আমি এইটোকে সম্পৰ্ক ৰাখি আমি কাম কৰিলোঁ। চিৰাং ডুৱাৰ্ছ হিচাপে UPPL দল হিচাপে যথেষ্ট মজবুত। বিগত নিৰ্বাচনবিলাকত UPPL নিজেই জিকিছে আৰু এইবাৰ যিটো বিজেপি ইয়াত সমৰ্থন আছে, তো গতিকে ইয়াতো আৰু ক'বলগীয়া নাই। নিশ্চয় এইবাৰ ভোটটো ডাবল আৰু আপোনালোকে চাই আছিল যে চন্দন ব্ৰহ্ম UPPLত আহিব 12 তাৰিখত ময়ো UPPL দলত যোগদান কৰোঁ। এই কথাটো আপোনালোকে চবেই দেখিছে। তো গতিকে ইয়াত আৰু হাৰিব জিকিবৰ ইয়াত হিচাপ নাই। আমাৰ কথাটো এতিয়া মাৰ্জিনটো আমি কিমান ওপৰত লৈ যাওঁ। আজি 19 তাৰিখ, 5টা লোকসভা সমষ্টিৰ উজনি অসম আৰু দক্ষিণ অসম আজি নিৰ্বাচন চলি আছে। এই নিৰ্বাচনটো মোটামুটি 4টা 5টাত আমি গম পাম। 4টা 5টায়াও जों মিथिगोন পলিং পাৰ্চেণ্টেজটো কেনেকুৱা হ'ল আৰু ইলেকশ্যনত বুজা যায় কোন মানুহে ক'ত ভোট দিব। যিটো আমাৰ পলিং এজেণ্টৰ পৰা যিটো নাম্বাৰটো লয় বা তাতে চেহেৰাটো বুজা যায়, পলিং ষ্টেচনতে বুজা যায় কোনে কাক ভোট দিব। তো গতিকে আজি 4টা 5টাত আমি সকলোৱে স্পষ্ট হ'ম 100% বিজেপিও বুলি যাব। बे मोनबा जी लोकसभानि निर्वाचन मोनबायावबो बिजेपिया एबसुलुट कारण बहाय आगुनि चिफ मिनिस्टार बर्तमान केंद्रीय मंत्री सर्बानंद सोनोवाल डांगरियारो আজি निर्वाचन আছে। तो আজি निर्वाचन হৈ যোৱাৰ পিছত বিজেপি হিচাপত যিটো ইয়াত রেজাল্ট ওলাব আজি, তাৰ পিছত অহাকালি পৰহিৰ পৰা এই লিডাৰবিলাকে আকৌ ফ্ৰী হৈ পেলাই যিটো আমাৰ 3rd পেজ 7 নৱেম্বৰ। তো গতিকে ইয়াত যথেষ্ট আমাৰ লিডাৰবিলাকে আহি পেলাই কেম্পেইনত আমাক সহায় কৰে। তো গতিকে যিটো পৰিৱেশ যিবাयदि मोनसे बारहावा जागोन बेखौ जोङो दा सानख'नो हाया। दा जोङो जेखौ हास्लाबथ'वाखै बै समाव गासैबो जिनिसखौ जोङो मेकआप खालामनो हाहैगोन। बेवहाय जेबो नार्भास जानांगौ गैया आरो एकदम स्पष्ट देरहानांगौनि सार्थ'आ मा बेखौ जों गोदान रायलायनांला। जोङो जाय हिरा सरनियानि आथिं सिङाव 10 बोसोर जोङो थानांदोंमोन, बर' अना बर' राजनीति কৰিছিল, সাম্প্ৰদায়িক ৰাজনীতি, কমিউনেল পলিটিক্স, তাত অনা বৰ' ৰাইজৰ কোনো উন্নতি হোৱা নাই, বৰ' ৰাইজৰ কোনো উন্নতি হোৱা নাই, আমি পিছুৱাই গৈছিলোঁ। এই সাম্প্ৰদায়িক ৰাজনীতি এইবাৰ নিৰ্বাচনৰ দ্বাৰা সমগ্ৰ আমাৰ BTC অঞ্চলত এইবাৰৰ পৰা শেষ। আৰু আমি যিটো বিচাৰিছোঁ जों जायखौ लुबैबाय थादोंमोन जे बर' अना बर' विभाजन बे जोंनि बड'लेण्डआव थानो मोना। बे बिराद गाज्रि संघात, बे संघाता जोबनांगौ। बे संघाता एबारनि बिसायख'थिजों जोबफैबाय आरो बेखौ जोंनि मानाव गेदेर आफादगिरि दानि बर्तमान BTC नि चिफ मुस्रि प्रमद बर'नि नेतृत्वआवहाय सम्भव जाफुंसारबाय। गतिके जोङो जेब्लायबो बिथांखौ धन्यबाद होनांगोन, सहाय खालामनांगोन। बे खोथाखौ होनानै बुंनो खोथा गैया। दिनैनि आजिर এই অফিসৰ দ্বারা আমার BJP UPPL
দলৰ কৰ্মকৰ্তা তথা যিমান আমাৰ ইয়াত মানে ৰাইজ আছে আহক বিনিफ्राय मोजां केम्पेइना जाफुंसै শান্তিপূৰ্ণভাৱে নিৰ্বাচনটো হোক আমি অলৰেডি জিকা পাৰ্টি ইয়াত কাজিয়া কৰাৰ আমাৰ কোনো প্ৰয়োজন নাই কোনো দাवराव दावसि खालामनांगौनि खोथा गैया बिराद मोजां पजिशनाव देरहाखागोन देरहानायनि पजिशना एकदम क्लियार जाबाय गतिके जोङो रायजो राजाफोरनाव न' थांनानै जोङो एसे खोथाफोरखौ खोन्थाहैनांगौ एबा बुजायहैनांगौ बेखिनिल' खोथा ओमफ्राय आं जास्ट मोनसे सिम्पल खावलायनो लुबैदों जे इलेक्शनखौथ' आमी बहुत बार खेलि आहिছোঁ 15 बारसोआथ' जोंनि जिबनाव जों इलेक्शन गेलेबोबाय एखमबा MLA एखमबा MP एखमबा जों दारायदों एखमबा जों दारायाखै होमबाबोथ' इलेक्शनाव जों